হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ ধৰিছে। আজিৰ ভিডিঅ'ত আপোনালোকৰ ওচৰত মই আলোচনা কৰিম প্লাষ্টিক চাৰ্জাৰী সম্পৰ্কে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্লাষ্টিক চাৰ্জাৰী হৈছে অস্ত্ৰোপচাৰ বিদ্যা বা শল্য চিকিৎসাৰ এটা বিশেষ ভাগ। এই শল্য চিকিৎসাৰ সহায়ত ক্ষত বা বিকৃত অংগক স্বাভাৱিক গঢ় দিয়া হয়। প্লাষ্টিক শব্দটো গ্ৰীক ভাষাৰ পৰা লোৱা হয়। গ্ৰীক ভাষাৰ মূল শব্দটো হ'ল প্লাষ্টিক্স। এই শব্দটোৰ অৰ্থ হ'ল গঢ় দিয়াৰ বাবে উপযুক্ত। ইয়াৰ সহায়ত দেহৰ বাহিৰৰ ভাগত থকা যিকোনো অংগৰ বিকৃতি, ক্ষত আদি নকৈ গঢ় দি সৌন্দৰ্য ৰক্ষা কৰা আৰু সেই অংগক পুনৰ কাম কৰাৰ ক্ষমতা দান কৰিবলৈ চেষ্টা কৰা হয়। প্লাষ্টিক চাৰ্জাৰীৰ সহায়ত মানৱ শৰীৰৰ অংগ প্ৰত্যংগৰ জন্মতে থকা দোষ, গাৰ ছালৰ পৰিপূৰক অব্যৱস্থা, হাত, ভৰি, নাক, কাণ, মুখ আদিত থকা গুণ দোষ আদি নাইকিয়া কৰিব পাৰি। ইয়াৰ সহায়ত শৰীৰৰ এটা অংগৰ পৰা ছাল নি অন্য এটা অংগত লগাব পৰা যায়। গাল, মুখ হতৰা-হতৰ হোৱা ৬০-৭০ বছৰীয়া এগৰাকী বুঢ়ী মানুহৰ মুখখন প্লাষ্টিক চাৰ্জাৰীৰ সহায়ত ৪০-৪৫ বছৰীয়া মহিলাৰ মুখৰ নিচিনা কৰিব পাৰি। আজিকালি প্লাষ্টিক চাৰ্জাৰীৰ সহায়ত এজন পুৰুষক নাৰীলৈ আৰু এগৰাকী নাৰীক পুৰুষলৈ সলনি কৰিব পৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব।